কি কৰি আছে ইয়াতে? এই আপাৰ লগত কথা পাতি আছো ৰ। সেই দেখো সাধু কথা কাকো কি নাজনে তাক কৈ আছো বাহিৰা কিতাপ পঢ়িব লাগে, নিউজ পেপাৰ পঢ়িব লাগে, তেতিয়া সি জ্ঞান অৰ্জন কৰব। দেউতা সিহঁতৰ স্কুলৰ ইমান প্ৰেছাৰ, সি সময়ো নাপায় অৱশ্যে। কাৰণ স্কুলৰ পৰা আহিয়ে তাৰ টিউচন থাকে, টিউচনবিলাক হোৱাৰ পিছত আকৌ ৰাতি পঢ়িব লাগে, প্ৰজেক্ট থাকে, পৰীক্ষা থাকে। সেইটো ভুল বাপা, সেইটো ভুল। সিহঁতে ইংৰাজী স্কুলতে পঢ়ক বা অসমীয়া স্কুলতে পঢ়ক, কিন্তু সিহঁতৰ মূল লক্ষ্য, মূল উদ্দেশ্য হ'ব লাগিব যে জ্ঞান অৰ্জন কৰা, হয়নে নহয়? তেতিয়াই সিহঁতে সমাজত চলিব পাৰিব। আজিৰ দিনত নীতি শিক্ষাখিনিৰ বৰ দৰকাৰ বাপা। আজিকালি সেইকাৰণে ল'ৰাই দেউতাকক বা ছোৱালীয়ে মাকক সন্মান নকৰে, ইজনে সিজনক সন্মান নকৰে। তাৰ মূল এই শিক্ষাৰ ক্ষেত্ৰৰ কাৰণে হৈছে।